হেল্ল' গাইজ, এয়াম আছাম চেনেলৰ সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, বাৰু ময়ো ভালে আছোঁ। মানৱ জীৱনত মানুহে সদায় চেষ্টা কৰে মই এজন ছাকচেছফুল ব্যক্তি হ'বৰ কাৰণে। বাৰু আপুনিও চেষ্টা কৰে মই এদিনাখন নিশ্চয় ছাকচেছ হ'ম আৰু এদিনাখন মই ছাকচেছ হৈ দেখাম। এনেকুৱা ধৰণৰ প্ৰতিজন মানুহৰ থিংকিং থাকে, প্ৰতিজন মানুহৰ চিন্তা থাকে, কিন্তু সঁচা অৰ্থত কিমানজনে ছাকচেছ হ'ব পাৰিছোঁ। আজি মোৰ এই ভিডিঅ'ত তিনিটা শব্দ তথা বাক্য মই প্ৰকাশ কৰিম। সেই তিনিটা শব্দ তথা বাক্যই আমাক কেনেকৈ সেই সফলতা শিখৰৰ পৰা বঞ্চিত কৰি ৰাখিছে সেই বিষয়ে আজি আপোনালোকক মই জনাম। সেয়েহে পলম নকৰাকৈ আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু সেই তিনিটা শব্দ তথা বাক্য কি আমি চাই লওঁ। প্ৰথমে আপোনালোকে নিশ্চয় যিকোনো এটা কাম কৰিবলৈ আগবাঢ়ি তেতিয়াই আপোনালোকে কি ভাবে যে মোৰ দ্বাৰা এইটো সম্ভৱ নহয়, মই এইটো কৰিব নোৱাৰিম। এনেকুৱা ধৰণৰ মনৰ ভাৱবোৰ আঁতৰাব লাগিব, কিয়নো এই পৃথিৱীত এনে কোনো কাম নাই যিটো কাম নেকি মানুহে কৰিব নোৱাৰে। হয়তো এটা কথা আপোনালোকে জানে বা আপোনালোকে ক'ব পাৰে যে পৰিৱেশটো বেলেগ এটা চিটুৱেশ্যন, এইটো বেলেগ এটা চিটুৱেশ্যন। এই পৰিৱেশটো মানুহে গঢ় লৈ উঠাইছে, কিন্তু যিটো প্ৰকৃতিৰ নীতি নিয়ম সেইটো মানুহে কৰিব পৰা নাই আৰু সেইটো মানুহে কৰিব নোৱাৰে। সেয়েহে ইয়াৰ বাহিৰে আপোনালোকে চাওক যে পৃথিৱীৰ সকলো কাম মানুহে কৰিব পাৰে, মানুহে নকৰা বস্তু নাই বুলি ক'ব পাৰি। মাথোঁ সেইটোৱে আছে যিটো প্ৰকৃতিৰ নীতি, সেই নীতিটো মানুহে কৰিব পৰা নাই। প্লাছ তেনেকুৱা আৰু এটা কথা, মানুহক এটা প্ৰাণী সৃষ্টি কৰিব পৰা নাই। ইয়াৰ বাহিৰে আপোনালোকে চাওক আজি ডিজিটেল ইণ্ডিয়াত কিমান ধৰণৰ পদ্ধতিত কিমান ধৰণৰ যন্ত্ৰ পাতি আৱিষ্কাৰ কৰিছে। গাড়ী মটৰ, আনকি আকাশ মাৰ্গত উৰিবৰ কাৰণে বিমানৰ সৃষ্টি কৰিছে। আপুনি এবাৰ ভাবি চাওক ন, মানুহে কোনটো নকৰাকৈ আছে। সেয়েহে আপুনি কেতিয়াও নাভাবিব যে মই এইটো কাম কৰিব নোৱাৰিম, মোৰ দ্বাৰা এইটো সম্ভৱ নহয়। নেক্সট 2 নম্বৰ, এনে এটা বাক্য যিটো বাক্যত নেকি প্ৰকাশ কৰিছে এইটো মই কৰিলে আনে বেয়া পাব বা সমাজে মোক তাচ্ছিল্য কৰিব, বিসংগতিৰে চাব। তেনেকুৱা কথাবোৰ আপোনাৰ অন্তৰৰ পৰা আজিৰ পৰাই ত্যাগ কৰক। কাৰণ আনে তোমাৰ জীৱনটো পৰিচালনা নকৰে, নিজৰ জীৱনটো নিজেহে পৰিচালনা কৰিব লাগিব। সেয়েহে আনে কি খাইছে, আনে কি কৰিছে সেইবোৰ বাদ দি নিজৰ চিন্তা কৰক আৰু নিজৰ কেৰিয়াৰটো গঢ়াবলৈ চেষ্টা কৰক। হয়তো আপোনাক আজি তেওঁলোকে বেয়া পাইছে বা আপোনাক হয়তো আজি তেওঁলোকে তাচ্ছিল্য কৰিছে বা সমাজৰ পৰা বিসংগতিত চাইছে, কিন্তু এদিনাখন চাব নিশ্চয় আপোনাক যে সেইজন ব্যক্তি আজি সফলতাৰ শিখৰত উঠিছে। নিশ্চয় মই আশা কৰোঁ আপোনালোকে এই দুটা শব্দ তথা বাক্য যদি জীৱনৰ পৰা আঁতৰাব পাৰে, নিশ্চয় এদিন সফলতাৰ শিখৰত উঠিবই। নেক্সট আৰু এটা আছিলে কি, সেইটো হ'ল নিজকে ডাঙৰ বুলি ভাবা। কাৰণ মই আজি শিক্ষিত, মই আজি গ্ৰেজুৱেট কমপ্লিট কৰিছোঁ বা মই আজি BEd বা কিবা ইঞ্জিনিয়াৰ কিবা কৰিছোঁ, সেইটো লৈ কেনে যদি তুমি বহি থকা তেতিয়াহ'লে জীৱনত একো কৰিব নোৱাৰা। কাৰণ শিক্ষাই মানুহক জ্ঞান দিয়ে, শিক্ষাই মানুহক কৰ্মজীৱনত আগবাঢ়িবলৈ সহায় কৰে, কিন্তু সেই বুলি শিক্ষা লৈ কেনে
তুমি বহি থাকিলেই কাম নহ'ব, কৰ্ম কৰিব লাগিব। তেতিয়াহে নিজৰ জীৱনটো